পোহা বনাবলৈ আমি যদি একো নাথাকে আলু দুটা লৈ লৈছোঁ, আমি পিঁয়াজ এটা লৈছোঁ অকণমান ডাঙৰ চাইকৈ, আৰু চিৰাখিনি অলপ তিয়াই কিনে এতিয়া অলপ শুকুৱাই লৈছোঁ। তাৰ পেলাই কাজু আৰু খিচমিচ লৈ লৈছোঁ। আলুখিনি এইমতে এটা নিৰ্দিষ্ট জোখত কাটি লৈছোঁ আৰু পিঁয়াজখিনিও কাটি লৈছোঁ। তাৰপিছত এইখিনি ধুই লোৱা হৈছে। এতিয়া আমি কেৰাহীটো পাতি লৈছোঁ, কেৰাহীত তেল দি কিনে এতিয়া ভাজি দিম আৰু